নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰৈ মাছ আৰু কচু শাকৰ এটা ৰেচিপি। চাওকচোন বাৰু মই ৰেচিপিটো কেনেকৈ বনাইছোঁ। জোলখিনিত মই ঘুটনি মাৰি দিছোঁ। ঘুটনি মাৰি দিলে মাছ, বিলাহী, কচু চব ধুনীয়াকৈ মিক্স হৈ যাব আৰু মাছটো ভাঙি গ'লে খাবলৈ বেছি টেষ্ট হয়। সেইটো কাৰণে এনেকৈ ঘুটনিডাল মাৰি দিছোঁ। এয়া গৰৈ মাছ দি বনোৱা কচু শাকৰ তৰকাৰী ৰেডি হৈ গৈছে। দেখাটো বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত ভাল হয়। আপোনালোকে এই ৰেচিপিটো একবাৰ ট্ৰাই কৰি খাই চাবচোন দেই। ধন্যবাদ।